Welcome to Unique Monitor YouTube channel. আজিৰ ভিডিঅ'টোত আমি AHSEC আহিব পৰা সম্ভাৱনীয় কেইটামান ভয়েস চেঞ্জৰ বিষয়ে আলোচনা কৰিম। তেনেহলে আহিছো ফাৰ্স্ট কোৱেশ্চনটোলৈ। ফাৰ্স্ট কোৱেশ্চনটো আছে they laugh at us। এইটো আমি প্ৰথমে চাব লাগিব এক্টিভ ভয়েসত আছে নে পেসিভ ভয়েসত আছে। যেহেতু আমি ভয়েস দুটা পাইছিলো, এটা আছিল এক্টিভ ভয়েস আৰু এটা আছিল পেসিভ ভয়েস। গতিকে আমি ইয়াতে কি পাম they laugh at এইটো হৈছে laugh at us এইটো হৈছে এক্টিভ ভয়েসৰ সেন্টেন্স। যেহেতু ইয়াতে কি নাই আমাৰ পেসিভ ভয়েসত যেটো এটা বাই প্ৰিপজিশন থাকে হেতু নাই প্লাস বি ভার্ব নাই। কাৰণ আমি পেসিভ ভয়েস চিনি পোৱা এটাই উপায় আছিল হেতু হল পেসিভ ভয়েসত সদায় বি ভার্ব থাকিব আৰু বি ভাৰ্বৰ পিছত থাকিব মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম আৰু তাৰ পিছত চিনি পোৱা আৰু এটা উপায় হল বাই থাকিলে। বাই নথাকিলে আমি চাব লাগিব তাত বি ভার্ব আৰু V3 আছে নে নাই। যদিহে বি ভার্ব আৰু V3 আছে তেনেহলে এইটো নিশ্চয়কৈ পেসিভ ভয়েসত থাকিব। গতিকে কোৱেশ্চনটোলৈ আগবাঢ়িছো they laugh at us। ইয়াতে আমি গম পালো যে এইটো এক্টিভ ভয়েসত আছে। প্ৰথমে আমি ইয়াৰে সাবজেক্ট মেইন ভার্ব আৰু অবজেক্টটো উলিয়াই লম। গতিকে ইয়াৰে সাবজেক্ট হ'ব they। সাবজেক্ট আমি ইয়াৰে পাম they। তাৰ পিছত ইয়াৰে মেইন ভার্ব কি আছে মেইন ভার্ব আছে laugh। laugh at মানে হৈছে ঠাট্টা কৰা। গতিকে ইয়াৰে মেইন ভার্ব আছে laughed। এটা মেইন ভার্বটো কোন টেন্সত আছে হেতু চাম আমি। মেইন ভার্বটো আছে এতিয়া পাস্ট টেন্সত কাৰণ লাভৰ পিছত আমি কি দেখা পাইছো ed। জেনাৰেলি ed কোট লাগি থাকে পাস্ট টেন্সত যিবিলাক ভার্ব আছে হে মেইন বেছিভাগ ভার্বত ed লাগি থাকে। গতিকে আমি মেইন ভার্বটো পালো পাস্ট টেন্স আৰু তাৰ পিছত আমি অবজেক্ট কি আছে চাম। অবজেক্ট আছে ইয়াতে us। গতিকে আমি সাবজেক্ট পালো they, মেইন ভার্ব পালো laughed at আৰু অবজেক্ট পালো আমি us। এটা ভয়েস চেঞ্জ রুল কি আছিল যে যেটো অবজেক্ট হয় এই অবজেক্টটো হয় সাবজেক্ট। গতিকে অবজেক্ট আছিল কি us আছিল। আসটো যেতিয়া ইয়াৰে সাবজেক্ট হয় তেতিয়া কি হয় চেঞ্জ হয় we লৈকে। গতিকে ইয়াতে হৈছে we। তাৰ পিছত কি হ'ব এতিয়া চাম আমি মেইন ভার্বটো আছিল কি টেন্সত মেইন ভার্ব আছিল পাস্ট টেন্সত। যেতিয়া মেইন ভার্ব পাস্ট টেন্স থাকে তেতিয়া আমি পেসিভ ভয়েসৰ লৈকে যেতিয়া আমি কি কৰিম ৰূপান্তৰ কৰিম তেতিয়া তাত আহিব এটা বি ভাৰ্বৰ ফৰ্ম। কাৰণ মই কৈছিলো পেসিভ ভয়েসত সদায় অবজেক্টটো সাবজেক্ট কৰাৰ পিছতে দিব লাগে বি ভার্ব। গতিকে ইয়াৰে বি ভাৰ্বৰ কোনটো ফৰ্ম হ'ব বি ভাৰ্বৰ আমি কি ফৰ্ম পাইছিলো বি ভাৰ্বৰ আমি পাইছিলো প্ৰেজেন্ট টেন্সত তিনিটা ফৰ্ম am or is or are। am আছিল only I ৰ লগত, is আছিল সিঙ্গুলাৰ আৰু are আছিল প্লুৰেল নাউনৰ লগত। আৰু তাৰ পাস্ট টেন্স কি আছিল বি ভাৰ্বৰ পাস্ট টেন্স আছিল দুটা was or were। এইটো একে was আছিল সিঙ্গল নাউনৰ লগত আৰু were আছিল প্লুৰেল নাউনৰ লগত। গতিকে ইয়াতে চাম আমি কি আছে সাবজেক্ট we আছে। we টো হৈছে প্লুৰেল we লগত কি হ'ব were হৈছে। were এইটো কাৰণে হৈছে কাৰণ পেসিভ ভয়েসত আমি যেটো সাবজেক্ট কৰিম সাবজেক্টৰ পিছতে বি ভার্ব লাগিব আৰু তাৰ পিছত আমি দিব লাগিব ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফৰ্ম। গতিকে আমি বি ভাৰ্বৰ ফৰ্ম দিলো কি দিলো were দিলো। তাৰ পিছত আমি চাম মেইন ভার্ব কি আছিল laughed আছিল। গতিকে laughed হ'ব V3 মানে পাস্ট পাৰ্টিসিপল ফৰ্মত laugh laughed laughed। গতিকে ইয়াৰে V3 সেম থাকিব laughed at। গতিকে ইয়াৰে laughed at টো হৈছে ইয়াৰে V3। তাৰ পিছত আমি কি দিব লাগিব তাৰ পিছত আমাৰ বাই প্ৰিপজিশনটো দিব লাগিব পেসিভ ভয়েসত। বাইৰ পিছত আমি দিম কোৱেশ্চনত সাবজেক্ট যি আছিল এই সাবজেক্টটো হ'ব পেসিভ ভয়েসত অবজেক্ট। গতিকে আমাক কেইটামান আছিল যেকিটা নেকি চেঞ্জ হয় যেনেকৈ I টো হয় me, he টো হ'ব him, she টো হ'ব her, we টো হয় us, they টো হ'ব them। গতিকে ইয়াতে কি হ'ব they টো ইয়াতে চেঞ্জ হৈ হ'ব them। আনসাৰ কি পালো আমি we were laughed at by them। বুজি পালা। এতিয়া আমি আহিছো নেক্সট কোৱেশ্চনটোলৈ। নেক্সট কোৱেশ্চনটো কি আছে you will be asked to deliver the letter। ইয়াতে কৈছে যে you will be asked to deliver the letter। কোৱেশ্চনটোত আমি চাব লাগিব যে এইটো ফাৰ্ষ্টতে চাম এইটো এক্টিভ ভয়েস নে পেসিভ ভয়েস। চাম আমি ইয়াতে কি আছে বি ভার্ব আছে নে চাম আছে, মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপল আছে নে নাই আছে, বাই নাই কেৱল ইয়াতে বাইটো কি হৈ আছে ইয়াতে সাইলেন্ট হৈ আছে আৰু বাইৰ পিছত কি লাগে অবজেক্ট এটা থাকে। ইয়াতে আছিল নহয় বাইৰ পিছত এইটো them। গতিকে ইয়াৰে বাইৰ পিছত কি হৈ আছে অবজেক্টটো ইয়াতে সাইলেন্ট হৈ আছে।
এতিয়া আমি আহিছোঁ ইয়াৰে সাবজেক্ট কি আছে ইউ তাৰপিছত আছে উইল উইলটো কিহৰ কাৰণে ইউজ হয় যেতিয়া আমি ফিউচাৰ টেন্সৰ সেন্টেন্স লিখো তেতিয়া সদায় ফিউচাৰ টেন্সত কি হয় সেল অর উইল এই দুটা এটা সদায় ইউজ কৰিব লাগিব ইয়াতে যেহেতু ফিউচাৰ টেন্সত বুজাইছে গতিকে ইয়াতে আছে উইল তাৰপিছত দিয়া আছে বি ভাৰ্ব তাৰপিছত দিছে আস্কটো হৈছে V3 নেক্সট টু ডেলিভাৰ দ্য লেটাৰ এইখিনি হৈছে ইয়াৰে এক্সটেনশন এইখিনি অবজেক্ট নহয় কিন্তু এইখিনি হৈছে এক্সটেনশন অবজেক্ট আমি কেতিয়া পাওঁ যেতিয়া আমি মেইন ভাৰ্বটোক যেতিয়া কি বা কাক বুলি কোৱেশ্চন কৰো তাৰ আনসাৰ যদি আমি পাওঁ তেনেহলে সেইটো হৈছে অবজেক্ট ওপৰৰ কোৱেশ্চনটো লৈ চাইছো ইয়াতে যদি আমি চাওঁ দে লাভ এট আস লাভ এট মানে ঠাট্টা কৰা কাক ঠাট্টা কৰিছে আছে নে নাই ইয়াতে আছে আমাক গতিকে এইটো এই কাৰণে ইয়াতে অবজেক্ট হৈছে ইউ উইল বি আস্কড টু ডেলিভাৰ দ্য লেটাৰ ইয়াতে কি হৈছে যে সাবজেক্ট পালো ইউ বি ভাৰ্ব আছে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম আছে ইয়াতে কেৱল কি নাই অবজেক্টটো নাই বাইৰ পিছত যেহেতু ইয়াতে অবজেক্টটো সাইলেন্ট হৈ আছে গতিকে আমি ইয়াতে ফাৰ্ষ্টতে চাব লাগিব কোৱেশ্চনটোত কাৰ কথা কৈছে ইউ উইল বি আস্কড তোমাক কোৱা হ'ব টু ডেলিভাৰ দ্য লেটাৰ চিঠিখন ডেলিভাৰ কৰিবলৈ গতিকে কোনে ক'ব কৈছে নেকি নাই কোৱা গতিকে আমি যেহেতু নাজানো এই কাৰণে ইয়াতে বাইটো কি হ'ব বাই সামওয়ান আমি যেহেতু কোনে কৈছে নাজানো নজনা ব্যক্তিৰ কাৰণে আমি কি লিখিছো সামওয়ান মানে কোনোবাই সেই কাৰণে ইয়াৰে বাইৰ পিছত অবজেক্টটো আমাৰ কি হৈছে আনসাৰত এইটো সাবজেক্ট কৰিছো আমি সামওয়ান তাৰপিছত যেহেতু এইটো ফিউচাৰ টেন্সৰ সেন্টেন্স হয় ফিউচাৰ টেন্সত কি লাগিব সেল নতুবা উইল আমি নৰ্মেল গ্ৰামাটিক্যালি আমি কি কৰো ফাৰ্স্ট পাৰসনৰ বাহিৰে সেকেন্ড এন্ড থাৰ্ড পাৰসনত উইল ইউজ কৰো সেকেন্ড এন্ড থাৰ্ড পাৰসনত আৰু ফাৰ্স্ট পাৰসনত আমি সেল ইউজ কৰো গতিকে ইয়াতে সামওয়ানৰ পিছত কি দিলো আমি যেহেতু ফিউচাৰ টেন্স উইল দিলো তাৰপিছত আমি চাম ইয়াতে বি ভাৰ্ব আছিল বি ভাৰ্ব মানে হৈছে আমি ইয়াতে প্ৰেজেন্ট টেন্স বুলি ধৰিছো বি ভাৰ্বটো সদায় প্ৰেজেন্ট টেন্সৰ ফৰ্ম যদিহে অনলি বি ভাৰ্ব বুলি থাকে এই কাৰণে ইয়াৰে পেসিভ ভয়েসত যেটো মেইন ভাৰ্ব আছিল V3 হে মেইন ভাৰ্বৰ V3 টো সদায় কাৰ লগত ৰিলেটেড হৈ থাকে বি ভাৰ্বৰ লগত মেইন ভাৰ্বৰ V3 টো যদিহে বি ভাৰ্ব প্ৰেজেন্ট টেন্স তেনেহলে প্ৰেজেন্ট টেন্সত হ'ব আৰু যদি পাষ্ট টেন্স থাকে তেনেহলে পাষ্ট টেন্সত হ'ব এই কাৰণে ইয়াতে হৈছে সামওয়ান উইল আস্ক কাৰণ ইয়াৰে বি ভাৰ্বটো আছে প্ৰেজেন্ট টেন্সত এই কাৰণে আস্কটো ইয়াতে পাষ্ট টেন্সৰ পৰা হৈ গৈছে প্ৰেজেন্ট টেন্স সামওয়ান উইল আস্ক তাৰ পিছত আমি দিম ইয়াৰে সাবজেক্টটো হ'ব অবজেক্ট আস্কৰ পিছত হ'ব ইয়াৰে অবজেক্ট ইউ সামওয়ান উইল আস্ক ইউ নেক্সট কোৱেশ্চনটোত চাম এতিয়া আমি কিবা এক্সটেনশন আছিল নেকি এক্সট্ৰা বস্তু কিবা আছিল নেকি কোৱেশ্চনটোত আছিল কি আছিল টু ডেলিভাৰ দ্য লেটাৰ আৰু সেইখিনি বস্তু আমি ইয়াতে বহুৱাই দিছো টু ডেলিভাৰ দ্য লেটাৰ ইয়াৰে আনসাৰ আমি কি পালো গতিকে সামওয়ান উইল আস্ক ইউ টু ডেলিভাৰ দ্য লেটাৰ ক্লিয়াৰ এতিয়া আহিছো নেক্সট কোৱেশ্চনটো আছে হি ওয়াজ ফাউন্ড গিল্টি অফ মাৰ্ডাৰ এই কোৱেশ্চনটো এইটোৰ সৈতে প্ৰায় একে ইয়াতে কি হৈ আছে বি ভাৰ্ব আছে ওয়াজটো হৈছে বি ভাৰ্বৰ পাষ্ট টেন্স তাৰ পিছত কি আছে ফাউন্ড আছে ফাউন্ডটো হৈছে V3 কাৰণ ফাইন্ড প্ৰেজেন্ট টেন্স ফাউন্ড পাষ্ট টেন্স আৰু ফাউন্ডটো হৈছে পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিসিপল একে থাকে ফাইন্ডৰ গতিকে ইয়াতে V3 হৈছে ফাউন্ড তাৰ পিছত কি আছে গিল্টি অফ মাৰ্ডাৰ কিহৰ কাৰণে হে কৰা হৈছে ধৰা হৈছে তেখেতক মাৰ্ডাৰৰ কাৰণে গতিকে কোনে ধৰিছে মানুহজনক বা তেওঁক কোনে ধৰিব মাৰ্ডাৰ কেছৰ বাবে obviously পুলিচে গতিকে ইয়াতে কি হৈছে বাই দ্য পুলিচ এইটো সাইলেন্ট হৈ আছে যেটো পুলিচ বুলি গম পালো পুলিচটো হ'ব ইয়াৰে সাবজেক্ট দ্য পুলিচ ইয়াতে দাটো ৰৈ গৈছে গতিকে ইয়াতে লাগিব দ্য পুলিচ তাৰপিছত আমি দিম ইয়াতে কি দিম ওয়াজ আছিল ওয়াজটো হৈছে বি ভাৰ্বৰ পাষ্ট টেন্স মই কৈছিলো যে পেসিভ ভয়েসৰ V3 টো সদায় কাৰ লগত ৰিলেটেড হয় বি ভাৰ্বৰ লগত গতিকে V3 যেটো টেন্স সেইটো এক্টিভ ভয়েসত চেঞ্জ হৈ কিনে কাৰ মতে হয় বি ভাৰ্বটো যোন টেন্সত থাকে গতিকে ইয়াৰে বি ভাৰ্ব আছিল পাষ্ট টেন্স গতিকে ফাউন্ডৰ পাষ্ট টেন্সটো ইউজ কৰিম আমি সেই কাৰণে ফাউন্ডৰ পাষ্ট টেন্স ফাউন্ডে হয় এই ফাউন্ডটো কিন্তু এইটো নহয় এইটো আছিল V3 এইটো হৈছে পাষ্ট টেন্স গতিকে কি পালো দ্য পুলিচ এইটো দা লাগিব দ্য পুলিচ ফাউন্ড
তাৰ পিছত কি হ'ব ইয়াৰে সাবজেক্ট আছিল হি হিটো কি হলকে চেঞ্জ হয় হিমলৈকে হি দ্য পুলিচ ফাউণ্ড হিম কিহৰ কাৰণে ধৰিছিল বা বিচাৰিছিল গিল্টি অফ মাৰ্ডাৰ এইখিনি আমি ইয়াতে লগাই দিম ইয়াৰে আনসাৰ পাম তেতিয়া আমি দ্য পুলিচ ফাউণ্ড হিম গিল্টি অফ মাৰ্ডাৰ ক্লিয়াৰ গতিকে আগবাঢ়িছো নেক্সট কোৱেশ্চনটোলৈ নেক্সট কোৱেশ্চনটো আছে দ্য লিডাৰ ৱাজ ৱেলকামড বাই দ্য পিপল দ্য লিডাৰ ৱাজ ৱেলকামড বাই দ্য পিপল বাই আছে আমি বেলেগ নাচোৱে বাই থাকিলে আমি ডাইৰেক্ট গম পাম এইটো পেছিভ ভইচ যদি বাইৰ পিছত কি থাকে এটা বাইৰ পিছত যদি এটা অবজেক্ট থাকে বাইৰ পিছত অবজেক্ট আছে নে আছে দ্য পিপল দ্য লিডাৰটো হৈছে ইয়াতে সাবজেক্ট আমি সাবজেক্ট পালো দ্য লিডাৰ ৱেলকামটো হৈছে ইয়াৰে মেইন ভাৰ্বৰ V3 ফৰ্ম আছে কাৰণ পেছিভ ভইচ তাৰপিছত আছে বি ভাৰ্ব আছে ৱাজ মানে হৈছে পাষ্ট টেন্স মানে আমি গম পালো বি ভাৰ্ব আছে পাষ্ট টেন্সত অবজেক্ট আছে দ্য পিপল অবজেক্টটো কি হ'ব সাবজেক্ট হ'ব দ্য পিপল তাৰপিছত যেটো V3 আছিল মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম হেতু কাৰ মতে হ'ব বি ভাৰ্বৰ মতে হ'ব বি ভাৰ্ব আছে পাষ্ট টেন্স গতিকে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্মটো চেঞ্জ হৈ হ'ব পাষ্ট টেন্স ৱেলকামডৰ পাষ্ট টেন্স কি হয় ৱেলকামডে হয় সেই কাৰণে হৈছে দ্য পিপল ৱেলকামৰ পিছত কি হ'ব কাক ৱেলকাম কৰিছিল সাবজেক্ট টু অবজেক্ট দ্য লিডাৰ আছিল সাবজেক্ট গতিকে ইয়াৰে দ্য লিডাৰটো অবজেক্ট হৈছে ইয়াৰে আনসাৰ তেনেহলে কি হ'ব দ্য পিপল ৱেলকাম দ্য লিডাৰ নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছো নেক্সট কোৱেশ্চনটো আছে she handed me the letter ইয়াতে আমি চাম বি ভাৰ্ব আছে নেকি নাই বাই আছে নেকি নাই গতিকে এইটো কি হ'ব এক্টিভ ভইচ এতিয়া আমি ইয়াৰে সাবজেক্ট কোনটো মেইন ভাৰ্ব কোনটো অবজেক্ট কোনটো চাম সাবজেক্ট হৈছে সি হেণ্ডেডটো হৈছে ভাৰ্ব হেণ্ডেড আছে ইডি লাগি আছে ইডি লাগি থকাৰ কাৰণে কোন টেন্স আছে পাষ্ট টেন্স গতিকে আমি গম পালো যেটো মেইন ভাৰ্ব আছে মেইন ভাৰ্বটো ক'ত আছে পাষ্ট টেন্সত আছে কি হেণ্ডেড কৰিছিল লেটাৰ গতিকে এইটো এটা অবজেক্ট তাৰপিছত আমি কোৱেশ্চন কৰিম কাক হেণ্ডেড কৰিছিল কাক দিছিল মোক গতিকে আমি ইয়াতে দুটা অবজেক্ট পালো এটা হৈছে মোক দিছিল আৰু এটা হৈছে চিটিখন দিছিল গতিকে এইটো কোৱেশ্চনটো হৈছে ডাবল অবজেক্ট থাকা ডাবল অবজেক্ট মানে হৈছে তাত দুটা অবজেক্ট আছে গতিকে আমি ইয়াতে কি কৰিব পাৰো যেটো অবজেক্টটো সাবজেক্ট কৰিব পাৰো আমি দুটাৰ যিকোনো এটা কৰিব পাৰো মিটো কৰিব পাৰো দ্য লেটাৰটো কৰিব পাৰো যদিহে আমি দ্য লেটাৰটোৰে কৰো তেনেহলে কি হ'ব অবজেক্টটো সাবজেক্ট কৰিম আমি দ্য লেটাৰ তাৰ পিছত কি লাগে পেছিভ ভইচ কৰিলে সদায় সাবজেক্টৰ পিছত লাগে এটা বি ভাৰ্ব আৰু বি ভাৰ্বটো কাৰ ওপৰত ডিপেন্ড কৰে এক্টিভ ভইচৰ মেইন ভাৰ্বৰ ওপৰত মেইন ভাৰ্বটো কোন টেন্সত আছে চাম পাষ্ট টেন্স আছে গতিকে বি ভাৰ্বৰ কি টেন্স হ'ব পাষ্ট টেন্স হ'ব বি ভাৰ্বৰ পাষ্ট টেন্স কি আছিল দুটা আছিল ৱাজ আৰু ওৱেৰ গতিকে ইয়াতে কি হ'ব দ্য লেটাৰটো হৈছে কি দ্য লেটাৰটো হৈছে সিঙ্গুলাৰ সাবজেক্ট যেটো কি হ'ব ৱাজ দ্য লেটাৰ ৱাজ তাৰপিছত কি হ'ব বি ভাৰ্বৰ পিছত কি আছিল মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম গতিকে ইয়াৰে হেণ্ডেডৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম কি হয় হেণ্ডেডে হয় গতিকে V3 ৰ পিছত আমি দিব লাগিব ডাবল অবজেক্ট থাকিলে ইয়াতে আমি যেটো ৰিমেইনিং অবজেক্ট আছে ৰিমেইনিং অবজেক্ট ৰৈ যোৱা অবজেক্টটো হেতু আমি বহাই দিম গতিকে ৰৈ যোৱা অবজেক্ট কোনটো আছিল ইয়াতে ডাবল অবজেক্ট কাৰণে মিটো আছিল গতিকে ইয়াতে বহাই দিম মিটো দ্য লেটাৰ ৱাজ হেণ্ডেড মি তাৰপিছত কি দিব লাগিব বাই প্ৰিপজিচন দিব লাগিব বাই কি হ'ব কোৱেশ্চনত যেটো সাবজেক্ট আছিল সেই সাবজেক্টটো হ'ব অবজেক্ট সি টো কি হলকে চেঞ্জ হয় সি টো হয় হাৰ হি টো হয় হিম উই টো হয় আস দে টো হয় দেম গতিকে এইকেইটা আছিল মেইনলি চেঞ্জ আৰু আই হয় মি বুজি পাইছা এতিয়া আমি চাম সেকেন্ড প্ৰসেসটোত কি কৰিম আমি যেটো মি আছে মিটো আমি অবজেক্টটো সাবজেক্ট কৰি চাম গতিকে মিটো কি হয় আই হয় তাৰপিছত কি দিব লাগিব বি ভাৰ্বৰ ফৰ্ম দিব লাগিব বি ভাৰ্বৰ ফৰ্মটো কাৰ মতে হ'ব কোৱেশ্চনত থকা মেইন ভাৰ্বৰ টেন্স মতে হ'ব মেইন ভাৰ্বৰ টেন্স আছে পাষ্ট টেন্স গতিকে বি ভাৰ্ব হ'ব পাষ্ট টেন্সত ৱাজ আই ৱাজ তাৰপিছত দিব লাগিব V3 হেণ্ডেডৰ পিছত আমি দিব লাগিব যেটো ৰিমেইনিং অবজেক্ট আছে ৰিমেইনিং অবজেক্ট মানে ৰৈ যোৱা অবজেক্ট কোনটো ৰৈ গৈছে ইয়াতে দ্য লেটাৰটো ৰৈ গৈছে গতিকে আমি ইয়াতে দিম আই ৱাজ হেণ্ডেড দ্য লেটাৰ
সেম তাৰপিছত দিব লাগিব বাই প্ৰিপজিশ্যন বাইৰ পিছত হ'ব যিটো কুৱেশ্যনত ছাবজেক্ট আছিল সেইটো হ'ব ইয়াতে অবজেক্ট সি আছিল গতিকে ইয়াতে হ'ব হার বুজি পাইছা এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ হ্যাভ দে ডান দ্য ৱৰ্ক এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কিয় কাৰণ এইটো ইন্ট্ৰোগেটিভ সেন্টেন্স আছে ইন্ট্ৰোগেটিভ সেন্টেন্স মানে হৈছে কুৱেশ্যন সোধা প্ৰশ্নবোধক বাক্য কি কৈছে ইয়াতে দে হ্যাভ দে ডান দ্য ৱৰ্ক হ্যাভ দে ডান দ্য ৱৰ্ক ইয়াতে বি ভাৰ্ব আছে নেকি বি ভাৰ্ব নাই বাই আছে নেকি বায়ো নাই গতিকে এইটো হৈছে এক্টিভ ভইচৰ সেন্টেন্স আমি নিব লাগিব কিহত পেসিভ ভইচত প্ৰথমতে চাম আমি ইয়াতে সাবজেক্ট কোনটো হৈ আছে অবজেক্ট কোনটো হৈ আছে সাবজেক্ট হৈ আছে দে ডানটো হৈছে মেইন ভাৰ্ব কাম কৰাৰ কথা হৈছে যিটো ভাৰ্বৰ কথা মেইনলি বুজোৱা হয় কুৱেশ্যনটোত সেইটোৱে হৈছে মেইন ভাৰ্ব কি কৰিছে সিহঁতে কাম কৰিছে গতিকে কাম কৰাটো হৈছে কি অবজেক্ট এতিয়া আমি ফাৰ্ষ্টতে কি কৰিব লাগে অবজেক্টটো সাবজেক্ট কৰিব লাগে গতিকে অকমান জায়গা এৰি থম যাতে এইটো ইন্ট্ৰোগেটিভ সেন্টেন্স কাৰণে ইয়াতে অক্সিলাৰি ভাৰ্বটো হ'ব তাৰ পিছত আমি যেটো অবজেক্ট আছে অবজেক্টটো সাবজেক্ট কৰিলো কি আছে দ্য ৱৰ্কটো আমি সাবজেক্ট কৰিলো এতিয়া আমি সাবজেক্ট কৰাৰ পিছত চাম দ্য ৱৰ্কৰ পিছত ইয়াতে আছিল এটা অক্সিলাৰি ভাৰ্ব হ্যাভ দ্য ৱৰ্কৰ পিছত আছিল হ্যাভ গতিকে হ্যাভটো ইয়াতে দ্য ৱৰ্কৰ লগত বহালে হ্যাভে হ'ব নে হ্যাজ হ'ব সেইটো চাম হ্যাভটো কেতিয়া হয় হ্যাভ হয় প্লুৰেলৰ লগত প্লুৰেল নাউন থাকিলে বা প্লুৰেল সাবজেক্ট থাকিলে আৰু অনলি সিঙ্গুলাৰ লগত এটাই হয় সেইটো হৈছে আই গতিকে ইয়াতে দ্য ৱৰ্কটো হৈছে এটা সিঙ্গুলাৰ সাবজেক্ট গতিকে দ্য ৱৰ্কটোৰ লগত কি হ'ব সিঙ্গুলাৰৰ লগত কি হয় হ্যাজ গতিকে মই জায়গা অকমান এৰি থব দিছিলো অক্সিলাৰি ভাৰ্বটো বহোৱাৰ কাৰণে সেই জায়গাখিনিত আমি বহাম এতিয়া কি হ্যাজটো বহাম হ্যাজ দ্য ৱৰ্ক নেক্সট আমি ইয়াতে বি ভাৰ্বৰ অনলি বি ভাৰ্বটো দিম যেতিয়া কুৱেশ্যনত অক্সিলাৰি ভাৰ্ব এটা প্ৰেজেন্ট থাকে তেতিয়া বি ভাৰ্বৰ অনলি বি ভাৰ্বটো ইউজ কৰা হয় তাত এমিজাৰ বা ওয়াজ ওৱেৰ আমি ইউজ নকৰোঁ গতিকে ইয়াতে হ'ব হ্যাজ দ্য ৱৰ্ক বি বিৰ পিছত আমি কি দিওঁ জেনেৰেলি বি ভাৰ্বৰ পিছত V3 গতিকে ডানটো আছে ডানটোৱে হ'ব ইয়াতে হ্যাজ দ্য ৱৰ্ক বি ডান তাৰপিছত দিব লাগিব বাই প্ৰিপজিশ্যন বাইৰ পিছত দিম আমি কুৱেশ্যনত যিটো সাবজেক্ট আছিল সাবজেক্টটো ইয়াতে অবজেক্ট হ'ব বাই দেম গতিকে আনসাৰ হ'ব হ্যাজ দ্য ৱৰ্ক বি ডান বাই দেম বুজি পাইছা ইয়াৰে হ্যাভটো ইয়াতে কিয় হেজ হ'ল কাৰণ হ্যাভৰ পিছত দে আছিল আমি দেৰ লগত দে হ্যাভ বুলি কওঁ আৰু হ্যাজৰ পিছত দ্য ৱৰ্ক আছে দ্য ৱৰ্কৰ লগত আমি কি ইউজ কৰোঁ হ্যাজ কাৰণ দ্য ৱৰ্কটো হৈছে এটা সিঙ্গুলাৰ সাবজেক্ট দ্য ৱৰ্কৰ লগত হ'ব হ্যাজ সেইকাৰণে যেহেতু ইন্ট্ৰোগেটিভ সেন্টেন্স অক্সিলাৰি ভাৰ্বটো হ'লে ফাৰ্ষ্টত আহে গতিকে কি হৈছে হ্যাজ দ্য ৱৰ্ক বুজি পাইছা এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ এন আৰ্থকুৱেক ডেষ্ট্ৰয়ড দ্য টাউন চাম কি চাম আমি সাবজেক্ট চালো এন আৰ্থকুৱেক ডেষ্ট্ৰয়ড আছে ইডি আছে ইডি থাকিলে কি হয় বুলি কৈছিলোঁ ইডি মানে পাষ্ট টেন্স গতিকে আমি গম পালো মেইন ভাৰ্বটো আছে পাষ্ট টেন্সত মেইন ভাৰ্বৰ লগত বি ভাৰ্ব আছে নেকি বি ভাৰ্ব ইয়াতে নাই প্ৰেজেন্ট নাই বাই আছে নেকি বায়ো ইয়াতে নাই যদি বি ভাৰ্ব নাথাকে বাই নাথাকে তেনেহ'লে গম পালো এইটো হৈছে এটা এক্টিভ ভইচৰ সেন্টেন্স এক্টিভ ভইচৰ সেন্টেন্স প্লাস আমি গম পালো সাবজেক্ট মেইন ভাৰ্ব আৰু কি ডেষ্ট্ৰয় হৈছে টাউনখন গতিকে এইটো হৈছে অবজেক্ট সাবজেক্ট ভাৰ্ব অবজেক্ট পোৱাৰ পিছত আমি কি কৰিব পাৰিম এতিয়া আমি ভইচটো চেঞ্জ কৰিব পাৰিম অবজেক্ট যি আছিল দ্য টাউন সেইটো আমি কি কৰিলো সাবজেক্ট দ্য টাউন সাবজেক্টৰ পিছত কি লাগিব আমাক এটা বি ভাৰ্ব লাগিব বি ভাৰ্বটো কি হয় মেইন ভাৰ্বৰ টেন্স মতে হয় মেইন ভাৰ্ব আছে পাষ্ট টেন্স গতিকে ইয়াতে কি হ'ব বি ভাৰ্বৰ পাষ্ট টেন্স হ'লে কি হ'ব was or were দ্য টাউনটো হৈছে সিঙ্গুলাৰৰ লগত কি হয় সিঙ্গুলাৰৰ লগত হয় সদায় was সেইকাৰণে ইয়াতে কি আছে দ্য টাউন was তাৰপিছত কি হ'ব V3 বি ভাৰ্বৰ পিছত হয় V3 ডেষ্ট্ৰয়ডৰ পিছত কি লাগিব এটা বাই প্ৰিপজিশ্যন লাগিব বাইৰ পিছত লাগিব আমাৰ যেটো কুৱেশ্যনত সাবজেক্ট আছিল সাবজেক্টটো হ'ব অবজেক্ট এন আৰ্থকুৱেক তেনেহ'লে ইয়াৰে কাৰেক্ট আনসাৰটো কি হ'ব দ্য টাউন was destroyed by an earthquake
এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। শ্বাট দ্য উইণ্ড'। শ্বাট দ্য উইণ্ড' মানে হৈছে খিৰিকীখন বন্ধ কৰিব দিছে। গতিকে আমি কেতিয়া কওঁ শ্বাট দ্য উইণ্ড' বুলি? আমি ৰিকুৱেষ্ট কৰিলে কওঁ নে অৰ্ডাৰ দিলে কওঁ? আমি অৰ্ডাৰ দিলে ক'ম, কাৰণ ৰিকুৱেষ্ট কৰিলে আমি জেনেৰেলি কি ইউজ কৰোঁ? ফাৰ্ষ্টতে আমি প্লিজ ৱৰ্ডটো ইউজ কৰোঁ। কিন্তু ইয়াতে কি কৈছে? ডাইৰেক্ট খিৰিকীখন বন্ধ কৰিব দিছে। খিৰিকীখন বন্ধ কৰিব দিছে মানে কি? এটা অৰ্ডাৰ দিছে যে তুমি খিৰিকীখন বন্ধ কৰা, এনেকুৱা হিচাপত। যেতিয়া ভইচ চেঞ্জৰ ক্ষেত্ৰত কি বুজায়? অৰ্ডাৰ দিয়া চেণ্টেঞ্চ বুজায়। অৰ্ডাৰ দিয়া চেণ্টেঞ্চ বুজালে কি হয়? এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰিলে সদায় আমি লেটেৰে ষ্টাৰ্ট কৰোঁ। গতিকে ইয়াতে কি হ'ব? লেট, কাৰণ এইটো যিহেতু এক্টিভ ভইচ আৰু এইটো কি দিছে? এটা অৰ্ডাৰ দিছে। এক্টিভ ভইচ বুলি কেনেকৈ গম পালোঁ? কাৰণ ইয়াতে বি ভাৰ্ব নাই, প্লাছ কি নাই? বাই নাই। গতিকে বি ভাৰ্বৰ পিছত V3 আৰু বাই নাথাকিলে গম পাওঁ এইটো এক্টিভ ভইচ। গতিকে ইয়াতে যিহেতু অৰ্ডাৰ দিছে কি হয় বুলি ক'লোঁ? লেট। লেটৰ পিছত আমি দিব লাগিব ইয়াতে বন্ধ কৰিব দিছে। কি বন্ধ কৰিব দিছে? দ্য উইণ্ড'। গতিকে খিৰিকীখনৰ কথা আমি লিখিব লাগিব। লেট দ্য উইণ্ড'। তাৰপিছত আমি কি দিম? অনলি বি ভাৰ্ব দিম। এইটোতো আমি অৰ্ডাৰ বুজোৱাৰ কাৰণে লেট ইউজ কৰিছিলোঁ, আৰু লেট ইউজ কৰাৰ কাৰণে বি ভাৰ্বৰ অনলি বি ভাৰ্বটোৱে আমি ইয়াতে ইউজ কৰিম। এমিজাৰ বা ৱাজৱেৰ ইয়াতে ইউজ নকৰোঁ। লেট দ্য উইণ্ড' বি। তাৰপিছত আমি দিম যিটো মেইন ভাৰ্ব আছে। মেইন ভাৰ্ব কি আছিল কুৱেশ্যনত? মেইন ভাৰ্ব আছিল শ্বাট। শ্বাটটো হ'ব ইয়াতে V3। যেতিয়া আমি পেছিভ ভইচ কৰিম, পেছিভ ভইচত ইয়াতে দিব লাগিব পাষ্ট পাৰ্টিচিপল ফৰ্ম। গতিকে এই শ্বাটটো এইটো নহয়, এইটো আছিল প্ৰেজেণ্ট ফৰ্মত, আৰু এই শ্বাটটো হৈছে পাষ্ট পাৰ্টিচিপল। পাষ্ট পাৰ্টিচিপল মানে কি বুলি কওঁ আমি? V3 বুলিও কওঁ। গতিকে ইয়াৰে আনচাৰ কি হ'ব? লেট দ্য উইণ্ড' বি শ্বাট। গতিকে আমি আজি এইকেইটা কুৱেশ্যন আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত আমি নেক্সট কুৱেশ্যনকেইটা আলোচনা কৰিম। আকৌ কেইটামান কুৱেশ্যন আছে, সেইকেইটা আমি আলোচনা কৰিম। গতিকে এই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। যদি এই ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক কৰিবা। যদি উপযোগী ভাবা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা যাতে সকলোৱে এই ভিডিঅ'টো লাভ কৰিব পাৰে। থেংক ইউ।